हाय फ्रेंड्स, वेलकम टू माय चैनल अग्रवाल काश्मीर। आज मैं आपनकर ओसर उपस्थित होइछु आन एटा नतुन भिडिओस লৈ। তেতিয়াহলে বেছি নকৰো, আজি আমাৰ ভিডিওটো কি জানো আহক। আমি চিপছ সকলোৱে খাওঁ, কিন্তু চিপছৰ এটা ইন্টাৰেষ্টিং ষ্টৰী আছে, সেইটো আমি কি মানে জানো। হয়তো বহুতে জানে আৰু হয়তো বহুতে নাজানে। যিসকলে নাজানে তেওঁলোকৰ বাবে আজি মই এই চিপছৰ ইন্টাৰেষ্টিং ষ্টৰীটো লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। গতিকে চিপছৰ উৎপত্তি কেনেকৈ হ'ল তাৰ লগত থকা এটা ইন্টাৰেষ্টিং কাহিনী আজি মই আপোনালোকৰ লগত ক'ম। তো যি নহওক আমি সেই ষ্টৰীটো শুনো আহক। প্ৰথমে চিপছ যেতিয়া খোৱা হৈছিল পুৰণি কালত, তেতিয়া চিপছৰ আলুটো মানে ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি ভাজি পেলাই খোৱা হৈছিল। কিন্তু এদিন এখন হোটেলত এজন মানুহ গ'ল। মানুহজনক যেতিয়া সেই আলু টুকুৰাটো ডাঙৰকৈ কাটি পেলাই দিয়া হ'ল, তেতিয়া সেই মানুহজনে খাই পেলাই ক'লে যে অলপ সৰুকৈ কাটিব নোৱাৰানে, অলপ মিহিকৈ কাটিব নোৱাৰানে। তেতিয়া সেই যিজন সেই ৰেষ্টুৰেণ্টখনৰ বনাই আছিল সেই মানুহজনে অলপ সৰুকৈ কাটি দিলে। তাৰ পাছত মানুহজনে ক'লে যে আৰু সৰুকৈ লাগে। তাৰ পাছত সেই মানুহজনে আৰু সৰু কৰিছিল আৰু অলপ বেলেগ ধৰণে ট্ৰাই কৰিছিল, আৰু তেতিয়াই সেই চিপছৰ উৎপত্তি হৈছিল। আৰু তেতিয়া সেইটো খাই পেলাই সকলোৱে ভাল পালে, আৰু তাৰ পাছত এতিয়াতো চবতে তালফাল লগাই দিলে চিপছে। গতিকে চিপছ ভাইৰেল হৈ গৈছিল এতিয়া। সেইটোৱে আছিল সৰু কাহিনী চিপছৰ। আপোনালোকক ৰেফাৰেঞ্চৰ বাবে মই কৈ দিওঁ, সেই যিজন মানুহে বনাই আছিল সেই মানুহজনৰ নাম আছিল জনছ কম, আৰু এই ঘটনাটো আছিল 1983। তো বন্ধু বান্ধৱসকল, আজি আছিল ইমানেই। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। লগতে খুব বেছি আপোনালোকে শ্বেয়াৰ কৰিব, আৰু লগতে যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ ভিডিঅ'ৰ তলত যিটো ছাবস্ক্ৰাইব বুটান আছে সেই বুটানটো দবাই দিব, আৰু লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰাৰ লগে লগে অল বোলা এটা অপশ্যন আহিব, তাত ক্লিক কৰি থ'ব, যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালৈ যায় আৰু আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ' চাব পাৰে। তেতিয়াহ'লে আপোনালোকক লগ পাম আন এটা নতুন ভিডিঅ'ত। তেতিয়াহ'লে আপোনালোকক মাগিছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।